ভুৱা চাইকবস্তি গাঁও পঞ্চায়তৰ অন্তৰ্গত ৫ নং ৱাৰ্ডৰ যিটো আমাৰ দুয়োটা প্ৰাৰ্থী আছিল, দুয়োটা প্ৰাৰ্থীৰ মাজত বৰ্তমান যিটো উইন পাৰ্টিৰ সম্পূৰ্ণ ডকুমেণ্টখিনি ভুৱা আমাৰ সন্দেহ হৈছিল আমাৰ যুৱ সমাজত। গতিকে আমি ITI কৰিছিলোঁ। ITIৰ জৰিয়তে ITIৰ ভিত্তিত আমি এতিয়া তথ্য পাইছোঁ। সম্পূৰ্ণ তথ্য আমাৰ তাত আছে। সম্পূৰ্ণ ভুৱা যে তথ্যখিনি দিছিলে, আমাৰ নকুটি স্কুলৰ পৰা দিছিলে, স্কুলৰ ছাত্ৰী বুলি প্ৰমাণিত হৈছিল। কিন্তু আমি এতিয়া স্কুলত গৈ কৰ্তৃপক্ষৰ লগত আলোচনা কৰিছোঁ। এতিয়া কৰ্তৃপক্ষই জনাইছে যে এনেকুৱা কোনো ছাত্ৰ এই স্কুলত নাছিল। ইয়াত সম্পূৰ্ণ ভুৱা আছিল। সম্পূৰ্ণ তথ্য আমাৰ ITIৰ জৰিয়তে আমি ধৰিব বিচাৰিছোঁ। ডিগ্ৰী ৰাজ্য মুক্ত বিদ্যালয় এইটো চেণ্টাৰ আমাৰ নকৰি আছিলে। সম্পূৰ্ণ ভুৱা তথ্য, সম্পূৰ্ণ ডুপ্লিকেট বুলি প্ৰমাণিত হৈছে ITIত। চাৰ্টিফিকেটো আছে, চাৰ্টিফিকেটত লিখা আছে বুলি। কিন্তু আমি হাইস্কুলৰ কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিছোঁ, লগতে ভুৱা বুলি প্ৰমাণিত কৰিছোঁ যে এনেকুৱা কোনো ছাত্ৰই নাছিল। হেডছাৰৰ পৰা সম্পূৰ্ণ ক্লিয়াৰিফিকেশ্যন হৈছে। হেডছাৰে এনেকুৱা কোনো ছাত্ৰ নাহিছিল, সেইটো স্কুলৰ পৰা ক্লিয়াৰিফিকেশ্যন আহিছে ডুপ্লিকেট বুলি।